হেল্ল' বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ নিশ্চয় সকলো ভালে আছে। আজি হৈছে জুনৰ 6 তাৰিখ দেওবাৰ। ৰাতিপুৱাৰ পৰা খুব বৰষুণেই দি আছে। এতিয়া পিছবেলা 4:30মান হৈছে। অলপ এৰিছে, ভাবিলোঁ কিবা এটা ভিডিঅ' বনাবলৈ। কিবানো কি থাম্বনেইল আৰু টাইটেল দেখি তোমালোকে গম পাইছে কি ভিডিঅ' বনাবলৈ গৈ আছে। চ' সেই গতিকে ভিডিঅ'টো কণ্টিনিউ কৰি আগলৈ গৈ থাকিবা। আৰু এটা কথা হৈছে এনেকুৱা ধৰণৰ, এতিয়া যিহেতু লকডাউন চলি আছে, আগবেলাটো বতৰ এনেকুৱা বেয়া আৰু পিছবেলা 2টামান বজালৈকেতো দোকান পোহাৰ চব সকলো বন্ধ কৰি দিবলৈ হয়। মানুহখিনি কিমান কষ্ট হৈছে ভাবকচোন বাৰু। চ' আৰু এনেকুৱা ধৰণৰ হয় মানে জীৱনত যেতিয়ালৈকে মানুহৰ দেহত প্ৰাণ থাকিব কষ্ট থাকিবই, আৰু সেই কষ্টক জয় কৰি আগুৱাই যোৱাটো নামেই হৈছে জীৱন। চ' সেইকাৰণে জীয়াই থাকা, ভালকৈ থাকা, শান্তিয়ে থাকা, কষ্ট কৰি যোৱা, সুফল পাই থাকিবা। চ' ব'লা তেনেহ'লে আজি কি বনাওঁ ভিডিঅ'টো। তো মই প্ৰথমতে মেগীটোকে বইল কৰিম। তাৰ কাৰণে লৈছোঁ মেগী 2 পেকেট। এইটো মছলাটো এক্সট্ৰাকৈ থৈ দিওঁ। দি দিম। পানী আৰু অলপ এড কৰি দিলোঁ। চ' মেগীখিনি প্ৰায় অলপ কৰিছে। ইয়াতে মই অলপ ধনিয়া পাউডাৰ এড কৰি দিছোঁ। এইখিনি পানীটো কমকৈ দিবা তোমালোকে ইয়াতে। আৰু মছলা যিহেতু অলপ কমকৈ খাওঁ, সেইকাৰণে ইয়াত 2টা আহিছে পেকেট, ইয়াতে এটা দি দিছোঁ মেগী মছলা। বেলেগ একো ইউজ কৰা নাই ইয়াতে। আৰু সোৱাদ অনুসৰি ইয়াতে নিমখ অকণ দি দিম। এইখিনি ধুনীয়াকৈ 5 মিনিটমান বইল কৰি ল'ম। কণ্টিনিউ কৰি থাকা ভিডিঅ'টো। এইখিনি প্ৰায় সিজিছে, ইয়াতে অলপ মান ধনিয়া এড কৰি দিম। আৰু এটা প্ৰচেছ আছে, এইখিনি হিচাপ মই কাঢ়ি দিম ধুনীয়াকৈ। তোমালোকে ভিডিঅ'টো আগলৈ চাই থাকা। বইল মেগীখিনি হৈ গ'ল। এতিয়া মই কণী 2টা কি ধৰণে ফ্ৰাই কৰি চাই লোৱা। তেল তিনি অকণমান দিম। তোমালোকে দেখিছা নহয় চাগে ইংলিছ ব্ৰেকফাষ্টৰ লগত কেনেকৈ দিয়ে এগটো, তো চাই থাকা। মোৰ তেল গৰম হৈ গ'ল। এতিয়া এগটো চাই থাকা তোমালোকে। ইংলিছ ব্ৰেকফাষ্টৰ লগত দিয়ে যেন বস্তুটো এগটো, তেলটো কমকৈ দিব লাগে, তেতিয়া মানে কি হয় গোটেইখিনি ভাগি নাযায়। তো এনেদৰে এইটো ফ্ৰাই কৰি ল'ম। এইটো প্ৰায় ধুনীয়াকৈ সিজিছে। ইয়াক আমি নমাই দিম ধুনীয়াকৈ। আৰু এটা আছে, সেইটো ভাজি ল'ম। চ' মই আৰু এটা ডিম লৈছিলোঁ, এইটো ধুনীয়াকৈ ফ্ৰাই হৈ আছে। এইটো এতিয়া ধুনীয়াকৈ নমাই দিম। মেগী বইল কৰা হৈ গ'ল, ডিম ফ্ৰাই কৰা হৈ গ'ল। এতিয়া যিখিনি মেগী বইল কৰিছিলোঁ সেইখিনি অলপ তেলতে হালধি অলপ দি দিলোঁ। সেইখিনি এতিয়া ফ্ৰাই কৰি ল'ম, তেতিয়া খাবলৈ বেছি টেষ্টি হ'ব। কালাৰটো আহিব লাগিব। চ' এইখিনি 5 মিনিটমান ফ্ৰাই কৰি ল'লে হ'ব ধুনীয়াকৈ। চ' ফাইনেলি মেগীখিনি কালাৰ আহি গ'ল ধুনীয়াকৈ। এইখিনি মই এতিয়া চাৰ্ভ কৰি দিম ধুনীয়াকৈ। অমলেটৰ লগত কিদৰে খাবলৈ ভাল হ'ব ডাইৰেক্ট বনাম। চ' চাৰ্ভ কৰিম, তোমালোকে ভিডিঅ'টো আগলৈ চাই থাকা। চ' এইকেইটা ফাইনেলি অমলেটটো বনি গৈছে, এই দুটা। চ' এইফালে হৈ গ'ল অমলেট এইটো, আৰু এইফালে হৈ গ'ল এইটো মেগী। যদি ভিডিঅ'টো চাই ভাল পালা প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। 2000 হ'বলৈ ফেমিলিটো আমাৰ বেছি দিন নাই। চ' তোমালোকে সকলোৱে ছাবস্ক্ৰাইব কৰিবা, ছাপোৰ্ট কৰিবা। থেংক ইউ।